আপোনালোকে জানেনে পুৰণি অসমৰ নাম কি আছিল? তো এইটো নিশ্চয় জানে যে পুৰণি অসমৰ দুটা নাম আছিল, এটা হৈছে প্ৰাগজ্যোতিষপুৰ আৰু এটা হৈছে কামৰূপ। আৰু বহুতো হিষ্টৰিয়ানৰ মতে পুৰণি অসমৰ নাম আছিল কামৰূপ আৰু তাৰ ৰাজধানীৰ নামহে প্ৰাগজ্যোতিষপুৰ আছিল। গতিকে এই প্ৰাগজ্যোতিষপুৰ শব্দটো ক'ৰ পৰা আহিছিল বাৰু আপোনালোকে জানেনে? তো বলক আজি আমি জানি লওঁ প্ৰাগজ্যোতিষপুৰ শব্দটো ক'ৰ পৰা আহিছিল। আচলতে তাৰ ওপৰত কেইবাটাও তত্ত্ব আছে, কিন্তু তাৰ ভিতৰত দুটা ফেমাস তত্ত্ব পোৱা যায়। গতিকে বলক আমি আজি সেই দুটা জানি লওঁ। তো প্ৰথম তত্ত্বটো হৈছে যে পুৰণি কালত চীন দেশৰ পৰা বহুতো লোক ভাৰতলৈ আহিছিল আৰু সেইসকল আছিল চাও থেওছ। এই চাও থেওছ সকলে ভাৰতত প্ৰধানতঃ তিনিটা ঠাইত বসতি স্থাপন কৰিছিল। তেওঁলোকে ভাৰতৰ উত্তৰ পশ্চিম দিশত বসতি স্থাপন কৰিছিল, তেওঁলোকে মধ্য ভাৰতত বসতি স্থাপন কৰিছিল আৰু তেওঁলোকে পূব ভাৰততো বসতি স্থাপন কৰিছিল। তেওঁলোকক ইয়াক জ্যোতিষ নামেৰে জনা গৈছিল। এই জ্যোতিষসকল যিসকলে উত্তৰ পশ্চিম দিশত বসতি স্থাপন কৰিছিল তেওঁলোকক কোৱা হৈছিল উত্তৰ জ্যোতিষ, যিসকল মধ্যস্থানত বসতি স্থাপন কৰিছিল তেওঁলোকক মধ্য জ্যোতিষ বুলি কোৱা হৈছিল। ঠিক সেইদৰে যিসকলে পূব দিশত বসতি স্থাপন কৰিছিল তেওঁলোকক কোৱা হৈছিল প্ৰাগজ্যোতিষ। আৰু সময়ৰ লগে লগে এই জ্যোতিষ শব্দটো গৈ জ্যোতিষ শব্দ হৈছিল। গতিকে এনেদৰে প্ৰাগজ্যোতিষপুৰ শব্দটো আহিছিল। গতিকে এই ষ্টৰিটোক আমি সম্পূৰ্ণ সত্য বুলি সমৰ্থন কৰিব নোৱাৰিম, কাৰণ পৰ্যাপ্ত তথ্য পোৱা যোৱা নাই। ইয়াৰ ওপৰত এতিয়া আৰু এটা ষ্টৰি আছে যে প্ৰাগজ্যোতিষপুৰ শব্দটো ক'ৰ পৰা আহিছিল। সেই ষ্টৰিটো হৈছে যে কালিকা পুৰাণৰ মতে। কালিকা পুৰাণৰ মতে এই পুৰণি অসমৰ যিখিনি ঠাই আছিল এই ঠাইখিনিত ব্ৰহ্মাই তৰাৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু সেইকাৰণে এই ঠাইখিনিক কোৱা হৈছিল প্ৰাগজ্যোতিষপুৰ। কাৰণ প্ৰাগ শব্দটোৰ অৰ্থ হৈছে পূব দিশ আৰু জ্যোতিষ শব্দটোৰ অৰ্থ হৈছে তৰাৰ বিষয়ে অধ্যয়ন কৰা। গতিকে এই প্ৰাগজ্যোতিষপুৰ শব্দটো তেনেদৰেই হৈছিল যে তৰাৰ বিষয়ে অধ্যয়ন কৰিছিল। ব্ৰহ্মাই প্ৰথমতে তৰাৰ বিষয়ে এই পূব দিশত অধ্যয়ন কৰিছিল। এনেদৰে প্ৰাগজ্যোতিষপুৰ শব্দটো আহিছিল। গতিকে প্ৰাগজ্যোতিষপুৰ শব্দটো ক'ৰ পৰা আহিছিল তাৰ ওপৰত দুটা ষ্টৰি, এই দুটাই আছিল। গতিকে আশা কৰিম আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যদি মোৰ কিবা ভুল হৈছে তেন্তে আপোনালোকে কমেণ্টত শুধৰাই দিব। ধন্যবাদ।